और अगर तुम लोग नए हो तो सब्सक्राइब करो, वो जो लाल वाला बटन है उस पर फूट फेंक के मारो या फिर मोमबत्ती, मुझे नहीं पता, बस क्लिक हो जाना चाहिए। এই আমি ওলাইছোঁ আজি দীপলিনা বাক চাই আহোঁগৈ বুলি ভাবিছোঁ। দীপলিনা বা আহিছে একদম আমাৰ ৰুমৰ ওচৰতে, অলপমান যাব লাগিব আৰু খোজকাঢ়ি যাব লাগিব। আমি দীপলিনা বাক দেখাম, দীপলিনা বা প্ৰগ্ৰেম দেখাম। কেনেকুৱা লাগিছে, ভাল লাগিলে লাইক শ্বেয়াৰ এটা কৰি দিব আৰু নিশ্চয়। তো গতিকে বলো আহক আমাৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। আমাৰ ৰুমৰ ল'ৰাকেইটা আহি গ'ল। এইটো যে আমাৰ একদম হাফ পেণ্ট পিন্ধি আহিছে দেই, এইটো পাপু, আমাৰ পাপু। এইটো আমাৰ গোবিন্দ ভাইটি। এই কালি পৰহি আমাক ইয়াত বিদায় দিম, দিল্লী গুচি যাব। এয়া দেখিছে দীপলিনা বাক চাবলৈ মানুহ কিমান, ইয়াৰ পৰা পুৰা গাড়ী লাইন লাগি গৈছে। আমি গৈ আছোঁ দীপলিনা বাক চাবলৈ। সেইফালে গাড়ী মানুহ ইয়াত পাৰ্টি চলিছে নেকি? এইফালে পাৰ্টি চলিছে। এই গোবিন্দ ৰবা, এইটো নিউজ লাইভৰ গাড়ী, ইয়াতে থাকে, তিনিচুকীয়া নিউজ লাইভ গাড়ী। মানুহ দেখিছে, আমি গৈ আছোঁ। হেল্ল' হাই, এইটো আমাৰ পাপু। হেল্ল' মানুহবিলাক লগ পালোঁ আজি বহুত দিনৰ মূৰত। বিহু পাইছে, কেনেকুৱা লাগিছে আপোনাৰ? মজা লাগিছে আৰু তোমাক লগ পাই বেছি ভাল লাগিছে। অংকুৰ, এই বাইদেউ লৈ আহিব। কমল বাইদেউ আপুনি ৰৈ দিয়ক, লৈ যাব। আমাৰ আজি আকৰ্ষণ দীপলিনা ডেকা। আজি আকৰ্ষণ
প্ৰথম পিছলৈকে দেই সকলোৱে শুনিব
মহিলা আছে, বাইদেউসকল আছে, বহুত বয় বাইদেউসকল আছে, তেওঁলোকৰ বাবে এটা বিশেষ কথা মনত পৰিছে। আমি সৰুতে যেতিয়া বিহু চাবলৈ গৈছিলোঁ মাৰ লগত, মানে চাদৰ মেখেলা পিন্ধিলে কিন্তু অকণমান শিল পিন্ধিব লাগে, নহ'লে কিবা ভাল নেদেখি, নহয় জানো? জানেতো, সকলোৱে জানে, অকণমানিকৈ শিল লাগেতো। এইবোৰ বোকা, ইমান বোকা, আজিকালি আকৌ বোকা ডান্সো পপুলাৰ, কিন্তু ভাল কথা নহয়, কিন্তু এটা বেলেগ বোকা বোকা